মোৰ ফুলনিৰ কেইপাহমান সতেজ ফুলেৰে আপোনালোক সকলোলৈকে নৱবৰ্ষৰ বহুত শুভকামনা যাচিলোঁ। আগন্তুক দিনবোৰ সকলোৰে যাতে ভালে কুশলে যায় তাকে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সময় ৰাতিপুৱা 9টা বাজিছে আৰু আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। এয়া আমি আহি আছোঁ গণেশ মন্দিৰলৈ। এয়া মন্দিৰৰ ওপৰলৈ উঠি আহি আছোঁ। সেৱা কৰি হৈ গ'ল আমাৰ। এতিয়া নামি আহিছোঁ তললৈ আৰু এইটো দেখিছেনে, এইটো কাছ। ইয়াত আচলতে 3টামান কাছ আছে। কেতিয়াবা ওলায়, আজি এটা ওলালে। আৰু এয়া মন্দিৰটো মই এনেকৈ তলৰ পৰা দেখুৱাই দিছোঁ। কলচী এটা, আম পাত আৰু এটা নাৰিকল থকা যেন লগা নাইনে? আচলতে কলচীটোৰ ভিতৰতে আছে মূল মন্দিৰটো। লখিমপুৰৰ সকলোৱে হয়তো দেখিছেই। আৰু এই মই বাহিৰখন অকণমান দেখুৱাই দিছোঁ। সেয়া মোৰ হাজবেণ্ড। আৰু এই তলৰ পৰা দেখাই দিছোঁ। মাজত এইখিনি পানী আৰু এয়া এখন জাহাজৰ ওপৰত কলচী আৰু কলচীটোৰ ভিতৰতে মন্দিৰটো আৰু এইখন এখন গেটৰ মুখতে ডাঙৰ শৰাই। আৰু মই এয়া গেটৰ বাহিৰৰ পৰা একেবাৰে ৰাস্তাৰ পৰা দেখুৱাইছোঁ এইখন মূল দুৱাৰখন। আমি গণেশ মন্দিৰৰ পৰা ইয়াৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু ইয়াৰ পৰা মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ গেটখন। তাৰপাছত আমি আহিলোঁ দুৰ্গা মন্দিৰলৈ। ওচৰতে হয় দুৰ্গা মন্দিৰটো গণেশ মন্দিৰত। আৰু এই আঁতৰত দুৰ্গা মন্দিৰ আৰু আমি ইয়াত চাকি দিছোঁ। সকলোৰে মংগল কামনা কৰি নৱবৰ্ষৰ প্ৰথম দিনটোতে আমি চাকি এগছ জ্বলাই দেৱী মাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে দিনবোৰ ভালে কুশলে পাৰ হওক, কোনো ধৰণৰ বিপদ বিঘিনি নাহক তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ বাহিৰতে চাকি ধূপ দিয়াৰ ব্যৱস্থা কৰি দিছে। আৰু এয়া আমি উঠি আহিছোঁ ওপৰলৈ মন্দিৰৰ ভিতৰলৈ। এইটো আমাৰ টুকটুকৰ পিছফালটো ওলালে। মন্দিৰত আমি সেৱা চেৱা কৰিলোঁ। তাৰপাছত এয়া বহিলোঁ। আমাৰ লগত আহিছে আৰু এটা ফেমিলি। এওঁৰ বন্ধু হয়, এয়া চৌধুৰী দা আৰু এয়া তেখেতৰ মিছেছ। আকৌ এবাৰ দেখাই দিছোঁ মই এইফালৰ পৰা। মই, মোৰ কাষত টুকটুক, হাজবেণ্ড, চৌধুৰী দা, তেখেতৰ মিছেছ আৰু তেখেতৰ মা। আৰু এয়া আপোনালোকক লগ পোৱাই দিছোঁ। এয়া হৈছে আমাৰ মৰমৰ বৌ, আমি ভাবি বুলি কওঁ। আৰু এয়া তেখেতৰ ল'ৰা চিকু। এয়া তেখেতৰ মা। অকণমান মই এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। এই
এইটো আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এইটো হৈছে মন্দিৰৰ সন্মুখতে থকা সিংহটো। তাৰপাছত আহিলোঁ আমি এয়া চৌধুৰী দাহঁতৰ ঘৰলৈ আহিলোঁ আৰু তাতে দুপৰীয়া খানা খালোঁ। আমাৰ কাৰণে বনাই ৰাখিছিলে। এয়া হৈছে ডাল পুৰি আৰু মটৰ ঘুগুনি, ফুলকবি চব্জি, বেঙেনা ফ্ৰাই, চালাড আৰু এয়া ভাত অকণমান। মই খাই আছোঁ, খাই থাকোঁতে ভিডিঅ'টো কৰিলোঁ। অকণমানকৈ কৰি দিলে ল'ৰাই। আমি সকলোৱে তাতে খালোঁ। তাৰপাছত আমি আহিলোঁ বাইপাছৰ ফালে। বাইপাছলৈ মই অহা নাছিলোঁ, আজি আহিছোঁ। আৰু এয়া মোৰ পাছফালে দেখিছে আপোনালোকে জুবিন গাৰ্গৰ পেইণ্টিং। খুব ধুনীয়াকৈ জুবিন গাৰ্গ, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। আমাৰ এয়া তেখেতৰ পেইণ্টিং বনাইছে নীলিম মহন্ত বোলা লখিমপুৰৰ এজন যুৱকে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ আঁকিছে, খুব ধুনীয়াকৈ বনাইছে। মই কিন্তু আজিহে আহিছোঁ ইয়ালৈ। মোৰ হাজবেণ্ড ল'ৰা ইহঁতি আহি আছে, কিন্তু মই আজিহে আহিব পাৰিলোঁ। আপোনালোকক দেখুৱাই দিলোঁ তাকো। তাৰ কাষতে ৰৈ একপি ফটো মাৰিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। আৰু এইখন আঁকিছে অভাৰ ব্ৰিজখনৰ তলতে, আৰু ইটো চাইডে আঁকিছে অখিল গগৈ। প্ৰথমতে মই আপোনালোক সকলোলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালোঁ। সকলোৰে বছৰটো যেন ভালে কুশলে পাৰ হয় তাকে কামনা কৰিলোঁ। সকলোৰে দিনবোৰ খুব ভালে কুশলে পাৰ হওক। যোৱা 2020 বৰ্ষটোত যেনেকৈ সকলো মানুহ সুবিধা বা এনেধৰণৰ খেলি মেলি মাজেৰে পাৰ হৈ গ'ল গোটেই বছৰটো, এইবাৰ যাতে তাৰ অলপো প্ৰভাৱ নপৰক এই আহিবলগীয়া 2021 বছৰটোত, তাকে কামনা কৰিছোঁ। আৰু সেয়াই আপোনালোক সকলোলৈকে মোৰ পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই। তাৰপাছত এতিয়া যাওঁ ৰাতি সাজৰ কাৰণে বনাবলৈ। যোৱাকালি 31st যিহেতু আমি নিৰামিষ খালোঁ, কোনো ধৰণৰ একো মাছ মাংস নহ'লে পনীৰৰ লগতে আমি খোৱা হৈ গ'ল। আৰু আজি ভাবিছোঁ কিবা এটা বনাওঁগৈ স্পেচিয়েল, ল'ৰাকেইটাৰ কাৰণে সিহঁতি কৈ আছে। বনাবলৈ লৈছোঁ, এয়া পোলাও বনাবলৈ লৈছোঁ আৰু হাজবেণ্ডে মটনখিনি বনাব, মই পোলাও বনাম। তাৰপিছত বনাম মাছ ফ্ৰাই আৰু কি বনাওঁ আপোনালোকক অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মটন বনাই আছে, কেলে বনাইছে মই দেখুৱাইহে দিছোঁ বাৰু। এতিয়া এয়া কুকাৰত দিব আৰু মই বনাম পোলাও। পোলাওৰ বাবে মই এয়া চাউল অলপ দেৰি তিয়াই ৰাখিছিলোঁ, তাৰপৰা এয়া টুকি ৰাখি দিছোঁ এনেকৈ চাকনিখনতে। আৰু চাউলটো লৈছোঁ মই এয়া এইটো চাউল লৈছোঁ, এইটো হয় ৰামপাল জহা বুলি কয়। এইটো মই বিশালত পাইছিলোঁ, বিশালৰ পৰা আনিছিলোঁ। সেইটো চাউল বনাম মই, খুব ধুনীয়া হয় এইটো চাউলৰ পোলাও, একদম এটা এটা হৈ যায়। সেইটো চাউলৰ বনাম। আৰু ইয়াত পোলাও বনাবলৈ মই 3 চামুচ ঘিউ গৰম কৰি লৈছোঁ। তাৰপাছত ইয়াত মই দি দিছোঁ 2টা এয়া তেজপাত আৰু দিছোঁ লং আৰু দালচেনি। ইলাচি আজি মোৰ ওচৰত নাই, ইলাচি দিলে আৰু ভাল লাগে। দি দিলোঁ, অকণমান এনেকৈ লৰাই দিছোঁ আৰু অকণমান চেনি দি দিছোঁ তলতে। তাৰপিছত অকণমান লৰাই আৰু অকণ ৰঙচুৱা হোৱাকৈ দিছোঁ আৰু চেনিখিনি দি বেছি সময় লৰাই থাকিব নালাগে।
গেছটো অলপ কমাই দিব লাগে। কাজুকেইটা দি দিলোঁ আৰু অকণমান এনেকৈ লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে কাটি লোৱা পাচলিকেইটা দি দিম। গাজৰ দিলোঁ, মটৰ দিছোঁ কেইটামান, আৰু পিঁয়াজৰ পাত কেইটামান কাটি থৈছোঁ, এইকেইটা মই পিছত দিম। বেছি নাভাজো আৰু একদম কমকৈ। ইয়াত টুকি ৰখা চাউলকেইটা দি দিম। চাউলখিনি তাৰপিছত লৰাই থাকিম, অলপ ৰঙচুৱা হোৱালৈকে লৰা। ইয়াত মই অলপ নিমখ দিছোঁ, নিমখ বেছিকৈ দিয়া নাই বাৰু। নিমখটো যিহেতু মটনৰ লগত খাম আমি, মটনটো নিমখ হ'বই, গতিকে ইয়াত নিমখৰ পৰিমাণটো অকণ কমাই দিছোঁ, নহ'লে বেছি হৈ যাব। এইখিনি মোৰ ভাজ খাইছে, মই বেছি ৰঙচুৱাকৈ ভাজি নাথাকোঁ। ইয়াত মই দি দিম কাটি লোৱা কুটি ৰখা পিঁয়াজৰ পাতকেইটা, এইকেইটা মই কুটি ৰাখিছিলোঁ। এইখিনি মই এতিয়া এই কুকাৰটোত দি দিম। একেবাৰে প্ৰথমতে কুকাৰটো বনাই ল'ব পাৰে, ভাজি ল'ব পাৰে, কিন্তু মই কুকাৰটোত অকণমান সৰু আৰু ভাজিবলৈ অকণমান অসুবিধা, সেইকাৰণে কেৰাহীত মই ভালদৰে ভাজি লওঁ, তাৰপিছত মই কুকাৰত দি দিওঁ। এইখিনি এতিয়া মই কুকাৰত দি দিম। আৰু পানী, ইয়াত পানীটো হ'ব এইটো গিলাচেৰে মই চাউল দিছিলোঁ, এইটো গিলাচেৰে মই 2 গিলাচ চাউল দিছিলোঁ, আৰু পানীটো মই দিম এইটো গিলাচে, একেটা গিলাচেই মই 2.5 গিলাচ দিম। 2.5 গিলাচতকৈ অকণমান কম হ'ব। এয়া মানে 4 ভাগৰ 1 ভাগমান দিম পানী। 2 গিলাচ দিছোঁ আৰু 4 ভাগৰ 1 ভাগমান পানী দিছোঁ। তাৰপাছত মই এইটো এটা হুইচেল দিয়াম, তাৰপিছত মই পোলাও ৰেডি। এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। বেছি গৰম হৈ আছে, এটা হৈছে, ধৰিব পাৰিছে নিশ্চয়। এইখিনি মই গৰমে গৰমে বেলেগ এটা বাচনলৈ উলিয়াই দিম। এয়া এইখন হৈছে মোৰ আজি 1 জানুৱাৰী স্পেচিয়েল থালি হয়, আৰু ইয়াত মই বনাইছোঁ পোলাও, আৰু এয়া পাভ মাছৰ ফ্ৰাই, মটন, আৰু পনীৰ, হোৱাইট পনীৰ, মটৰ পনীৰ, আৰু ৰহৰ দালি, আৰু এয়া হৈছে চাটনিটো হৈছে ধনিয়া আৰু জলফাই চাটনি। এই যে হোৱাইট পনীৰখিনি মই এইখিনি যোৱাকালি বনোৱা আছিলে, তাৰ অলপ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, জনাব মোক কেনেকুৱা হৈছে কমেণ্ট কৰি, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।